হাই গাইজ, গুড মৰ্ণিং। এয়াই আজি ৰাতিপুৱাই বৰষুণ দি আছে, সেইকাৰণে আজি অলপ শুই উঠাও দেৰি হৈছে। ভালো লাগে, এইকেইদিন যিহে গৰম পৰিছে, আজি বৰষুণটো ভালেই লাগিছে বাৰু। এতিয়া ঘৰৰ কামখিনি কৰি লওঁ পটাপট। এয়া বিচনাখন পৰা হৈ গ'ল বাৰু। এইজনী মই, হাই। এয়া চাওকচোন, ল'ৰাই চোফাৰ ৰুম কি কৰি থৈছে। চোফাৰৰ কভাৰ 1 ছেকেণ্ড পাৰি ৰাখিব নিদিয়ে, আৰু শুই উঠি এয়া বিচনাৰ ওপৰত চাইকেল থৈ দিছে। এতিয়া এইখিনিও মই পটাপট ঠিক কৰি লওঁ। পুৱা চাহ খাই আৰু ভিডিঅ' বনোৱা নহ'ল, যিহেতু দেৰি হৈ গ'ল। চিধাই দুপৰীয়া সাজত লাগিছোঁ। এয়া তেওঁ কুকুৰা মাংস অকণমান আনিছিলে, অতি সহজ পদ্ধতিৰে বনাইছোঁ, চাবচোন। এয়া কেৰাহীত মই তেল দি লৈছোঁ, তাত আজৱাইন দিছোঁ, লং ইলাচি দিছোঁ আৰু তেজপাত। এয়া লগতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি লৈছোঁ ৰঙা হোৱাকৈ। ইয়াতে অকণ নিমখ দি দিছোঁ মই গলিবৰ কাৰণে পিঁয়াজখিনি। এতিয়া মই আদা নহৰু দি দিছোঁ ইয়াত। আদা নহৰু দি অলপ ভাজি ল'ম। ইয়াতে এতিয়া মই মছলা দিম। জলকীয়া গুড়ি দিছোঁ, হালধি, জিৰা, ধনিয়া আৰু মিট মছলা দি পেলাই আৰু অলপ এনেকৈ ভাজি ল'ম। ভাজি লৈ ইয়াত মই মাংস ঢালি দিছোঁ। মাংসখিনি দি পেলাই অলপ মজাই ল'ম। মজালে টেষ্ট আহে, সেইটো কাৰণে ইয়াত অলপ মজাই ল'ম। ইয়াতে মই অলপ আলু দি লৈছোঁ, দি পেলাই ইয়াত পানী দি দিম। পানী দি অকণমান উতলিবলৈ মই ৰাখি দিম। ইয়াতে মই অলপ পানী ৰাখিম। এয়া মোৰ তৰকাৰী ৰেডি। এয়া মই বনাই আছোঁ, তাতে বেটি অকলে খেলি আছে, তাইকো চাই থাকিবলগীয়া হৈছে। দুপৰীয়া ভাত পানী খাই শুলোঁ। এতিয়া উঠিয়ে চাহ একাপ বনাইছোঁ নিজলৈ। ল'ৰাটো শুয়ে আছে। এয়া ল'ৰাটো শুই আছে, লাইট অফ কৰি থৈছোঁ, যিহেতু লাইট জ্বলালে নুশুৱে। এইফালে চাহো উতলিছে মোৰ। চাহকাপ খাই লওঁ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই।